তুমি কি সুধিম বুলি ভাবিছিলা বিয়া কথা? আৰু এভাগ পাম নি? পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আমি গৈ আছোঁ শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। আজি মোৰ লগত আছে মোৰ বন্ধু মানস। ব'লক আজি চাওঁগৈ আমি অগ্নিনাভ শিৱ মন্দিৰ। বহুত নাম থকা মন্দিৰ হিচাপে এতিয়া পৰিগণিত হৈছে। থুৰতে কৈ থওঁ আমাৰ মানস এজন ভাল গায়ক। মই ভিডিঅ'টো কৰি থকা মানসে গম নাপায়, সি ভিডিঅ'টো চাই নিজেই ছাৰপ্ৰাইজ হ'ব অলপ। এতিয়া আপোনালোকে ৰাস্তাটো চাব, কিমান মৰম লগা ৰাস্তা। আমাৰ লেখীয়া ক্ষীণ মানুহটো এইটো ৰাস্তাত অলপ সাৱধানেই যাব লাগিব, কাৰণ যিকেইটা গাঁত আছে এটা ঠেকেচাত ক'ত পৰিমগৈ ঠিক নাই। গতিকে গাঁতকেইটা চাই লওক কেনেকুৱা ধৰণৰ। এয়া মাছ জীয়াব পৰা হৈ আছে ইয়াত। ব'লক এতিয়া অলপ খৰকৈ আগবাঢ়োঁ, নে কি কয়? নহ'লেতো আপোনালোকৰ ৰাস্তা চাই আমনি লাগিব। এয়া জাজি পাই গ'লোহি। গোটেই পৰিৱেশটো ভাল লাগে বাবেই ৰাস্তাটোত গৈ থাকোঁতে ভিডিঅ'টো কৰি ৰাখোঁ। ব'লক বাৰু আমি যিমান পাৰোঁ ভিডিঅ'টো খৰকৈ নিবলৈ চেষ্টা কৰিছোঁ। সোনকালে এতিয়া অগ্নিনাভ চাবগৈ লাগে সকলোৱে। বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সকলোৱে, যদিহে ভাল পাইছে আৰু পৰিৱেশটো চায়ো ভাল পাইছে। আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, হাঁহি চাওক, কি মজা হাঁহি। হাঁহিটো দেখি যদি আপোনাৰো হাঁহি উঠিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। Hello guys, hello, mic testing. Oh my god. देखिए गाइस हम कहाँ आ गए। আজি মানসকে মোবাইলটো চঞ্জাই দিছোঁ, সিয়ে ভিডিঅ' চিডিঅ' কৰিব অলপ। ये दुनिया তাৰ কথাবোৰ শুনি থাকক, ভাল লাগিব। ये दुनिया पित्तल दी हमने बेबी ढोल बजौले दी, बेबी ढोल बजौले दी। ৰৈ লৈ অলপ মেপখন চাই ল'লোঁ, কেনি যাব লাগিব। এয়া আমি ৰংঘৰৰ ওচৰ পাই গ'লোহি। এয়া আহি বহুত দূৰ আহি আমি পালোহি আমাৰ অগ্নিনাভ শিৱ মন্দিৰ। এয়া আজি মানসে মেপ চাই বহুত দূৰ এনে ঘূৰালে। আমাৰ এয়া মেপ বাবা। চাকি কিনি ল'লোঁ। এতিয়া ব'লক মন্দিৰৰ ভিতৰখন চাওঁগৈ। এয়া অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা। বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। মন্দিৰ দৰ্শনৰ কাৰণে এতিয়া মানসে যিখিনি ক'ব সেইখিনি কথাত বৰ বেছি গুৰুত্ব নিদিব হ'লে দেই ৰাইজ। চাকি দিছে ভাল ছোৱালীজনী পাবলৈ, চিংগুল আছে বোলে বৰ্তমান। ভাল ছোৱালীজনী পাবলৈ আশীৰ্বাদ ল'বলৈ আহিছে, জীৱন সংগীজনীৰ সন্ধানত আহিছে। মানসে বাইকত আহি থাকোঁতে গান গাই থাকোঁতে যেনেকৈ ভিডিঅ'টো কৰোঁতে সি গম নাপালে, ময়ো এই চাকি দি থাকোঁতেই সি ভিডিঅ'টো কৰিলে, ময়ো গম নাপালোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ আহিছোঁ। এতিয়া মন্দিৰৰ ভিতৰত সেৱা এভাগ লৈ লওঁ, ব'লক আপোনালোকেও চাব।
মন্দিৰৰ ভিতৰভাগ কেনেকুৱা হয় দেখাই দিছোঁ অলপ। ইয়াতকৈ অলপ ভালকৈ দেখাম। প্ৰথম সেৱাভাগ লৈ লওঁ। সেয়া ইয়াতে গুৰু আছে আৰু সেই অলপ আগলে আপোনাৰ হাত ধোৱা ধুনীয়া ঠাই আছে। হাত ধৰি তাতে ধুই ল'ব পাৰি। এয়া মানসে আমাৰ ভিডিঅ' কৰি আছিলে। মিঙাকে হাত ধুইছে দেই। এতিয়া আমি মন্দিৰৰ ভিতৰভাগ অলপ ভালদৰে চাই লওঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব ৰাইজ। আপোনালোকৰ সুবিধাৰ বাবে এইখিনি দেখাই দিছোঁ। এয়া এতিয়া আমি আহিছোঁ পায়স খাম বুলি, আৰু আপোনালোকে চাই থাকক আমি পায়সৰ ভাগ পাওঁনে। এয়া মানস আহি গ'ল। এয়া পায়স সাজু হৈ আছে। চিষ্টেমটো দেখাই দিছোঁ। এয়া মানসে ল'লে খাইছে। মিঙাক আৰু ল'বানে? আৰু ল'বা নি আৰু ল'বা পাগল ল'বা নি? হ'ব দিয়া এৰি দিয়া আজি আৰু এভাগ পাম নি? নাই এনেকৈ নক'ব। ইয়াৰ 4-5 টকা লৈ থৈ দিব। এই আগতে মানে এনেকৈ কৰিছে। সদায় এনেকৈ এভেইলেবল নহয়। অঁ মিঞাকৈ সুবিধাবোৰ য'তে ত'তে নল'বা, গম পাইছা নাই? বেয়া কথা। মই কিমান শিকালোঁ, আহোঁতে সেই বুজাইছোঁ বোলে এইবোৰ নকৰিবা, এনেকুৱা কামবোৰ নকৰিবা। নাই আকৌ আহি এইটোৱে কৰিলা তুমি। সেয়া পায়স খাই হ'লত আমি প্ৰসাদ ল'লোহি। প্ৰসাদ ইয়াত খুজিব লাগিব এতিয়া ইয়াৰ পৰা আগবঢ়াই, আৰু পায়সো ঠিক তেনেদৰে নিজে গৈ খাবগৈ লাগিব। সুধিব বিচাৰিছিলোঁ তাৰ লগত বিয়া হ'বনে নহয়? কথাটো নহয় মানে তুমি ঘৰলৈ নিজৰ কথা আছিলা যে ইয়াত ঘৰ এটা বনাই পেলাই নি পানীখনকে ইয়াত কথা আছিলে। আৰু এনেকুৱা ফূৰ্তি পাইছা মোক দেখুৱাই ভাল লাগিব। মই সঁচাকৈ ফুৰিব পোৱা নাই। মই তুমি ইয়াত থকাটো নিবিচাৰোঁ। মই বিচাৰোঁ তুমি ঘৰত মা দেউতাৰ লগত থকা বুলি বিচাৰোঁ। আৰু কিন্তু তোমাৰ বিয়া তাৰ লগত হ'ব, টেনশ্যন ল'ব নালাগে। তোমাক চব অ'কে কৰি দিম, টেনশ্যন ল'ব নালাগে। তুমি মোৰ ওপৰত বিশ্বাস কৰা। এই পণ্ডিতজনক তুমি সুধি লোৱা কথা। পণ্ডিতজনে জানিব তোমাৰ বিষয়ে। কি তোমাতকৈ বেছি জানিব। কি জানিব তোমাৰ কানেকশ্যনটো কেনেকুৱা হৈ আছে। হয়নি? ঠিকে আছে বাৰু। ভাল নহয় বাকী ভাল ভিডিঅ' কৰিলা নাই? কৰি আছে। এই ভিডিঅ'টো মানে জনসাধাৰণৰ মাজলৈ গ'লে ভাল হ'ব, নহ'লে মানুহবোৰ মই যোৱাই দিম। তোমাৰ ইচ্ছা মই নিশ্চয় মানে ৰাখিম। মিমিক্ৰি কৰি পেলাই তোমালৈ লগাই পেলাই তোমাৰ কথাটো মোলৈ লগাই দিবা। Oh my god. দেই ঠিক আছে, ঠিক আছে। নমস্কাৰ। এক দীঘলীয়া কথা বাৰ্তাৰ পিছত এয়া ফটো মাত লাগিলোঁ দুয়ো। ফটো মাৰিবলৈ লৈ মই ভিডিঅ' কৰি থৈ দিলোঁ, সি গম নাপালে। আমি ওলাবলৈ লৈছোঁ। এই যে দেখিছে আপোনালোকে চোতালখনত, ইয়াত আপোনাৰ চাকি দিবলগীয়া হৈ যায়গৈ যেতিয়া মানুহ সৰহ হয়। সোমবাৰে আৰু দেওবাৰে মানুহ বেছি হয় ইয়াত। জানিবলৈ পোৱা মতে মই যিমানখিনি পাৰোঁ সুধিছিলোঁ, 2015 চনত সম্ভৱতঃ স্থাপিত হৈছে এই মন্দিৰভাগ। আপোনালোকো পাৰিলে এপাক আহিব ইয়ালৈ, বৰ সুন্দৰ পৰিৱেশ। এতিয়া আমি আহি আছোঁ জয়সাগৰ পুখুৰী। ৰাস্তাবোৰ একেবাৰে চিনাকি নহয়। হেল্ল'। এয়া নাও, এই নাৱত উঠি আমি ঘৰলৈ যাম। বাইকখন ইয়াত থৈ যাম। কি জেগা হ'ব। মেপ চাই চাই ওলাইছোঁহি আৰু। ধুনীয়া জেগা দেই। জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়া ভগা হ'ল তৰুণ বিননিৰো। এতিয়া খৰকৈ অলপ আগবাঢ়োঁ ব'লক। ইয়াৰ পিছত আকৌ আমি এতিয়া ৰংঘৰ যাম। এই হাঁহকেইটা দেখি আকৌ ৰৈ দিব লগা হ'ল।
ফটো মাৰিলোঁ আৰু ভিডিঅ' অকণমানো কৰি ল'লোঁ। এতিয়া আমি ৰংঘৰ যাম। জীৱনৰ মোৰ ৰংবোৰ মানে উপন্তি উঠিছে। বাপৰে, ভাল লাগে তেনেকৈ কাৰোবাৰ ৰংবোৰ যদি মোৰ কাৰণে উপৰি উঠে। কি হৈছে বাৰু? ভাল লাগিল নাই আজি অনুভৱ? একদম ঝাকাছ লাগিলে, ঝাকাছ। গুড, সঁচাকৈ ভাল লাগে দেই। ভাল লাগে। এনেকৈ লগে ভাগে আহি ভাল লাগে। কেলৈ টেনশ্যন লৈছে? সেয়া মানস ওপৰটো চালেগৈ ৰংঘৰৰ গৈ, এতিয়া দিল খুচ হৈ পূৰা আহিছে। তাৰপিছত এনেদৰে ফটো মৰা কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ। তাৰপিছত এতিয়া আমি যাম তলাতল ঘৰ। ফুৰিব যাম এতিয়া। তলাতল ঘৰলৈ আমি আগমন কৰিম। সকলোৱে চাই থাকক। সেয়া পাই গ'লোহি তলাতল ঘৰ। ইয়াত আকৌ এতিয়া অনলাইন পে'মেণ্ট কৰিবলগীয়া হয়, সেইবাবে অলপ বেয়া হয়। অনলাইন পে'মেণ্ট কৰোঁতে টাইম লাগে, আকৌ এইবোৰ প্ৰচেছ থাকে, এইখিনি কৰি থাকোঁতে বহুত টাইম গুচি যায়। অনলাইন পে'মেণ্ট কৰোঁতে কেতিয়াবা এবাৰতে নহয়, বহুত সময় লাগে, কেইবাবাৰো কৰিব লগা হয়। সেইটো কাৰণে এইটো প্ৰচেছটো বৰ ভাল নহয়, কেতিয়াবা আকৌ পটককৈ হৈ যায়। এতিয়া ভিতৰলৈ যাওঁ বোলো। ৱেলকাম টু মাই থাৰ্ড চেনেল, বিকিজ ফান ব্লগ নহয়। ফানি মানুহ। আজি আমাৰ মানস আজি বহুত বেছি ভাল যেন লাগিছে দেই। মোৰ চো জোকাই একদম তামা বেয়া মানস। কেইবাবাৰো আহিছোঁ যদিও হেঁপাহ নপলাই এই জেগাকেইডোখৰত। ভাল লাগে পৰিৱেশটো। ব'লক আমি গীতো শুনিমগৈ, মানসে গাব। গানটো গাইহে ভাল লাগিলে, এই পৰিৱেশটো ভাল লগা নাই? পৰিৱেশটো ভাল লাগিলে, সেইটো মেইন আৰু সেইটো মজা। ঠিক আছে, য়েছ, অ'কে। এতিয়া আমি অলপ তোমাৰ এইটো মোবাইল আছেনে? খোৱা বোৱা কৰি ল'ব লাগিব। আছে সকলোৱে পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, ভাল লাগে নীলাখিনি, সেউজীয়াখিনি, সেইবাবে ভিডিঅ'টো কৰি থাকোঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ভাল লাগে এই নীলাখিনিক সঁচাকৈ। এনেকুৱা পৰিৱেশৰ মাজতে যেন নিজক বিচাৰি পাওঁ। আপোনালোকে কোনোবাই এনেকুৱা পৰিৱেশৰ মাজত নিজক বিচাৰি পায়নি জনাব কমেণ্টত। এয়া ইয়াতে এসাঁজ এতিয়া খাই ল'ম আৰু। আজি প্ৰথম হয় নাই বাহিৰত? আজি আমাৰ মানসৰ প্ৰথম খানা খাইছোঁ। অঁ, কৈ দিয়া কাহিনীটো। কাহিনীটো সেইটোৱে আৰু আজিলৈকে মই বাহিৰত খোৱা নাছিলোঁ, বেলেগ কিবা খাইছিলোঁ, ভাত খোৱা নাছিলোঁ। আজি প্ৰথম ভাত খাইছোঁ। এয়া আমাৰ যা যোগাৰখিনি হৈ গ'ল, এতিয়া আৰু একদম পূৰা খাবহে লাগে আৰু। ভোকত আছোঁ এনেও, পেট ভৰাই একদম ধুনীয়াকৈ ভাত সাজ খাই ল'লোঁ। এতিয়া আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো আশা কৰোঁ সকলোৱে চাই ভালেই পালে। যদি ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলত নতুন যদি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।